वेलकम बैक टू माई चेनेल। आशा কৰিছোঁ আপোনালোকৰ সকলোৰে ভালেই। বহুত দিনৰ পাছত এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু বহুত দিন হ'ল মই ৰেচিপি বা কোনো ধৰণৰ বেলেগ ব্লগবোৰ আপলোড কৰা নাই। আৰু মই ভাবিলোঁ গতিকে আজি এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ আৰু আজিৰ পৰা প্ৰায় দিবলৈ চেষ্টা কৰিম ভিডিঅ'বোৰ। আৰু এতিয়া ৰাতিপুৱাই মই ৱাক কৰিব আহিছোঁ, গতিকে ভিডিঅ'টো এতিয়া পৰা ষ্টাৰ্ট কৰি দিছোঁ। আৰু মই সদায় তেনেকৈ ৱাক কৰিব নাহোঁ, কেতিয়াবা আহোঁ, কিন্তু এতিয়া ভাবিছোঁ মই প্ৰায় আহিম, কিয়নো ৰাতিপুৱা অলপ খোজ কঢ়াটো নিজৰ স্বাস্থ্যৰ বাবে ভাল, হয় নহয়? গতিকে মই আহিছোঁ। আৰু তেনেহ'লে আজি মই গোটেই দিনটো কি কৰোঁ কি নাই তাৰে ওপৰত এটা ভিডিঅ' বনাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া, পিছৰ বেকগ্ৰাউণ্ডটো বহুত বেছি ধুনীয়া। আৰু মই লগতে আপোনালোকেও ভিডিঅ'টোৰ জৰিয়তে গোটেই পৰিৱেশটোৰ জাষ্ট ভিউবিলাক এনজয় কৰি যাব। আৰু গতিকে চাই থাকক ভিডিঅ'টো। আৰু মই এতিয়া ঘৰ পালোহি। বহুত বেছি গৰম লাগিছে, আচলতে খোজকাঢ়ি আহি। ইমান গৰম নহয়, ৰাতিপুৱাৰ পৰাই আইডিয়া কৰি দিছোঁ আজি গোটেই দিনটো কেনেকৈ যাব। গতিকে তেনেহ'লে মই এতিয়া কাম আছে, মানে ঘৰ সাৰিম। আৰু তেনেহ'লে মই ঘৰটো সাৰি লওঁ, তাৰপাছত লগ পাই আছোঁ। হেল্ল', আৰু মোৰ ঘৰ সাৰি হৈ গ'ল, আৰু এতিয়া খাম চাহ। তো আপোনালোকে চাই থাকক। তেতিয়াহ'লে চাহটো খাই লওঁ মই। আৰু মই এতিয়া মাত্ৰ গা পা ধুই আহিলোঁ, আৰু এতিয়া কিবা এটা খাম, মানে ৰুটি খাম। বায়ে বনালে ৰুটি আৰু চব্জি, তেনেহ'লে মই খাই লওঁ ৰুটি আৰু চব্জি। আৰু তেনেহ'লে মই এতিয়া খাই লওঁ। হেল্ল' এভৰিৱান, অথনি আচলতে ৰুটি চুটি খাই মোৰ আৰু ভিডিঅ' বনোৱা নহ'ল। আচলতে ইমান বেছি গৰম পৰিছে আমাৰ এইফালে, কৈ লাভ নাই। গৰম দিন যেতিয়া গৰমটো লাগিবই অবভিয়াছলি, কিন্তু খুব বেছি পৰিছে মানে। আৰু আপোনালোকৰ সেইফালে গৰমটো কেনেকুৱা তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আমাৰ এতিয়া দিনে ৰাতি পুৰা বহুত গৰম পৰি আছে, কিন্তু ৰাতি বা আবেলি সময়ত কোনোবা সময়ত অলপ বৰষুণৰ ভাৱ অহা যেন হয় বেছি গৰম পৰিলে, কিন্তু আহে আকৌ গুচি যায়, বেছিকৈ নপৰে। সেইবাবে গৰমটো ভাৱটো বেছি, বৰষুণ দিয়াৰ পিছত গৰম ভাৱটো বেছিকৈ লাগে। উপায় নাই আৰু এতিয়া দুপৰীয়া হ'ল, আৰু দুপৰীয়া আকৌ এতিয়া বনাবলৈ হৈ গ'ল সময়। আৰু বায়ে বনাই আছে শাক পাচলি, আৰু মই ভাবিছোঁ অকণমান যাওঁ পাকঘৰলৈ, মানে ডিম আৰু আলুৰ তৰকাৰী বনাম বুলি ভাবিছোঁ। আৰু ৰেচিপি বুলি নহয়, এনেই ভাবিছোঁ যি বনাওঁ আপোনালোকক তাকে অকণমান দেখুৱাই দিওঁ। গতিকে বেছি কথা নাপাতোঁ, ভিডিঅ'টো বেছি লম্বা হৈ যাব। আৰু গতিকে বলক পাকঘৰলৈ আৰু কি বনাওঁ আপোনালোকে চাই থাকক। এখন কেৰাহী পাতি দিছোঁ, আৰু তাতে দি দিছোঁ তেল। তেলখিনি গৰম হ'ব লাগিব। আৰু মই আগতেই ডিম বইল কৰি ৰাখিছিলোঁ, এয়া মই ধুনীয়াকৈ গুচাই কৰি নিমখ হালধি সানি আৰু আলু তেনেকৈ থৈছোঁ। ডিমখিনি অকণমান অকিয়াই দিছোঁ যাতে ফুটি নাহে, সেইবাবে কালাৰটো অকণমান সলনি হোৱালৈকে ভাজিলেই হ'ল, বেছি ভাজিব নালাগে। আৰু মোৰ হৈ গৈছেগৈ, মই এতিয়া উঠাই ৰাখিম। আৰু এই একেখিনি তেলতেই মই পিঁয়াজ এইবোৰ চব ভাজি ল'ম। তেজপাত এটা দিছোঁ, আৰু এটা পিঁয়াজ মই কাটি ৰাখিছিলোঁ সৰু চাইজৰ, এইটো মই দি দিলোঁ। পিঁয়াজৰ কালাৰটো অলপমান সলনি নোহোৱালৈকে ভাজি থাকিব। আনফালে এয়া নহৰু, আদা, জলকীয়া, পিঁয়াজ, ধনিয়া গুড়া, জিৰা গুড়া, জলকীয়া গুড়া, এয়া সকলোখিনি একেলগে দি দিছোঁ। আৰু পিঁয়াজখিনিৰ কালাৰটো সলনি হোৱাৰ পিছত মই এইখিনি ইয়াতে দি দিছোঁ, আৰু অকণমান পানীও দিছোঁ। সেইখিনি সময়ত কেমেৰাটো অফ আছিল, আচলতে মছলাখিনি পুৰি যাতে নাযায়। দিছোঁ অকণমান হালধি, আধা ফাল বিলাহী, এটা দিলে বেছি হ'ব সেইকাৰণে। বিলাহীখিনি এতিয়া ভালকৈ যাতে সিজে সেইকাৰণে অলপ সময় ভাজিব লাগিব, আৰু তেতিয়াই মই নিমখটো ব্যৱহাৰ কৰিছোঁ প্ৰয়োজন অনুসৰি। আৰু এইখিনি তেল এৰিবলৈ আৰম্ভ কৰিছে। এতিয়া মই আগতেই আলু বইল কৰি ৰাখিছিলোঁ যে, এইখিনি সানা আলুখিনি দি দিলোঁ, আৰু মই এইখিনি অলপ সময় ভাজিম। খালি লক্ষ্য ৰাখিব যাতে তলত লাগি নাযায়। আৰু গৰম পানী ব্যৱহাৰ কৰিছোঁ মই, যিমান জোল খাই সিমান গৰম পানী মই ইয়াত দি দিম এতিয়া। তাৰপাছত এইখিনি উতল অহাৰ পাছত
অকণমান উতল অহাৰ পাছতে ইয়াতে ডিমকেইটা দি দিলেই হৈ যায় আৰু এয়া মই আগতে ভাজি ৰখা এইকেইটা ডিম দি দিম ইয়াতে। তাৰপাছত এইখিনি অকণমান সময় উতলিব। তাৰপাছত মই ইয়াত গৰম মছলা অকণমান দি নমাই দিলোঁ, এইখিনি দেখুওৱা নহ'ল। আৰু এয়া টেষ্টি আমাৰ ডিম তৰকাৰী ৰেডি হৈ গ'ল। অথনি দুপৰীয়া মই ভাত পানী খালোঁ, তাৰপাছত অকণমান ৰেষ্ট কৰিলোঁ আৰু সেইকাৰণে ভিডিঅ' কৰা নহ'ল। কিন্তু মই ভাবিলোঁ যিহেতু ভিডিঅ'টো এণ্ডিং কৰিব লাগিব, গতিকে আকৌ আহি গ'লোঁ। আৰু অথনি যে বনাইছিলোঁ ডিম তৰকাৰী, খাই ভালেই লাগিছিল। গতিকে আপোনালোকেও তেনেকৈ এবাৰ বনাই চাব পাৰে যদি ইচ্ছা কৰে। আৰু এইখিনিতে মই এটা কথা কওঁ, 20-25 দিনমানৰ আগতে মই অনলাইন এটা SC এপ্লাই কৰিছিলোঁ একাউণ্টৰ ATM-ৰ কাৰণে, আৰু সেইটো আজি থ্ৰু পষ্টেল আহি পালে। গতিকে মই আপোনালোকক ইয়াৰ বিষয়ে অলপ জনাই দিওঁ বুলি ভাবিছোঁ। আচলতে অনলাইন যোগেও আপুনি একাউণ্ট খুলিব পাৰে, সকলোৱে জানে, আৰু এইটো সম্পূৰ্ণ ডিজিটেল মাধ্যমত। আৰু এই একাউণ্টখন ইনষ্টা ছেভিংছ একাউণ্ট হয়। ইয়াৰ বহুতো বেছি ফেচিলিটি থাকে। আপুনি য়োনো এপছ বা আপুনি SBIৰ অফিচিয়েল ৱেবছাইটত গৈ আপুনি আপোনাৰ ATM-খন অনলাইন এপ্লাই কৰিব পাৰে। আৰু আপোনাৰ একাউণ্ট নাম্বাৰ আৰু CIF নাম্বাৰ যোনদিনাখন আপুনি এপ্লাই কৰে আচলতে সেইদিনাখনে আহি যায়, নম্বৰটো আৰু CIF নাম্বাৰ পাই যায়। কিন্তু ATM-খন থ্ৰু পষ্টেল আহি পাওঁতে 15-20 দিনমানৰ সময় লাগে, আহি পাই যায়হি। তাৰপাছত আপুনি বেংকলৈ যাব নালাগে, ATM-লৈ গৈ নিজে এক্টিভ কৰি ল'ব লাগিব। আৰু এই একাউণ্টখনৰ আটাইতকৈ সুবিধাজনক কথা এইটোৱেই যে একাউণ্টখন খোলাৰ সময়ত আপুনি সম্পূৰ্ণ অনলাইন পদ্ধতিৰে উইদাউট ভিজিটিং বেংক, এবাৰো বেংকলৈ আপুনি যাব নালাগে, আৰু আপোনাৰ ATM আহি ঘৰ পাবহি। বৰ্তমান ক'ভিড-19ৰ পৰিস্থিতিৰ সময়ত আপুনি যদি একাউণ্ট খুলিব বিচাৰে, তেতিয়াহ'লে মই আপোনাক ডেফিনেটলি ক'ম যে আপোনালোকে অনলাইন খুলিব পাৰে, আৰু তাকো আপুনি নিজৰ মোবাইলেই ষ্টেপ বাই ষ্টেপ আপুনি কৰিব পাৰে। আৰু এটা এণ্ড্ৰইড ফোন থাকিলেই আপুনি আপোনাৰ SC কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত কিছুমান অসুবিধাও আছে বা কিছুমান সুবিধাও আছে। একাউণ্ট নম্বৰটো আৰু CIF নম্বৰটো পাই যদিও ইয়াত আপুনি চেকপাট নাপাব, ইয়াত কোনো ধৰণৰ চেকপাটৰ ব্যৱস্থা ৰখা নাই। কিন্তু মই ভাবোঁ ATM-খন যদি পাইছে আপুনি, ATM-খন পালে আপোনাৰ চেকপাটৰ কোনো প্ৰয়োজন নাই। কিন্তু কিছুমানৰ প্ৰয়োজন হয় নিশ্চয়, কিন্তু যাৰ প্ৰয়োজন নাই আপোনালোকে এইখন মানে এপ্লাই কৰাটো মই খুব সুবিধাজনক দেখিছোঁ। সেইকাৰণে মই মোৰ ছাজেশ্যনটো আপোনালোকক কৈছোঁ। আৰু মই মোৰ কাৰণে কৰা নাই, আচলতে মোৰ বাৰ কাৰণে মই এপ্লাই কৰিছিলোঁ। আৰু আজি 20-25 দিনমান হ'ল আহি পালে। এইখন হয়, এইখন দেখিছে নহয়, থ্ৰু পষ্টেল যোগে আহি পালে, খোলা নাই এতিয়ালৈকে। আৰু সেইকাৰণে মই আপোনালোকক ভাবিলোঁ এবাৰ দেখাই দিওঁ। আৰু যেতিয়া এইখন এক্টিভ কৰিম, ATM-লৈ যাব লাগিব। গতিকে ইয়াৰ ফুল প্ৰচেছটো মই আপোনালোকক যদি ভিডিঅ' কৰিব পাৰোঁ মই দিবলৈ চেষ্টা কৰিম। তেনেহ'লে আপোনালোকেও ঘৰতে থাকি এই ক'ভিড-19ৰ পৰিস্থিতিৰ সময়ত আপোনাৰ যদি একাউণ্টৰ প্ৰয়োজন আছে তেনেহ'লে এইখন খুলিব পাৰে। আৰু এটা কথা যে আপুনি SBIত একাউণ্ট খুলিবলৈ মিনিমাম আপোনাৰ 1000 ৰুপিজ এটাৰ প্ৰয়োজন হ'বই, ATM লওক বা আপুনি চেকপাট যিকোনো। কিন্তু এইখন সম্পূৰ্ণ 0 টকা, 0 বেলেঞ্চত এইখন একাউণ্ট আপুনি অনলাইন এপ্লাই কৰিব পাৰিব। আপুনি এটকাও নালাগে, আৰু আপুনি ATM কাৰ্ড পাই যাব। আৰু ইয়াৰ বহুতো ফেচিলিটি আছে। আপুনি নিজে যেতিয়া এপ্লাই কৰিব তাত কণ্ডিশ্যনবোৰ চাই ল'ব, আৰু তেতিয়া বুজি পাই যাব সকলোখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যনত। আৰু এপ্লাই কৰোঁতে আপোনাক বিশেষ একো নালাগে, পান কাৰ্ড আৰু আপোনাৰ আধাৰ কাৰ্ডৰ সঠিকভাৱে নম্বৰটো কিন্তু দি দিব, এইটো বহুত প্ৰয়োজন হয়, ভুল নকৰিব সেইখিনি সময়ত। আৰু তেনেহ'লে আপোনালোকেও এনেকৈ অনলাইন এপ্লাই কৰিব পাৰে। গতিকে মই এইখিনিয়ে কৈ দিলোঁ। বহুতেই হয়তো জানে, তথাপিও মই কৰিছোঁ, গতিকে মই আপোনালোকক মোৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ পৰা জনাই দিলোঁ। আৰু গতিকে আজিলৈ তেনেহ'লে ভিডিঅ'টো এইখিনিতে সামৰোঁ। আৰু বহুত কথা ক'লোঁ, ভিডিঅ'টো বহুত বেছি লং হৈ গৈছে। গতিকে কিন্তু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু যদি আজি ভিডিঅ'টো মোৰ ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই, দেন প্লিজ ডু ছাবস্ক্ৰাইব মাই চেনেল এণ্ড অলছ' প্ৰেছ দ্য বেল আইকন। কাৰণ বেল আইকনটো দবাই যদি আপুনি অল কৰি থৈ দিয়ে, মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ তাত একদম জল্দি পাই যাবগৈ।
গতিকে এইখিনিয়ে, আৰু এইখিনিলৈকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ। থেংক ইউ।